এয়া এনেও এটা সুন্দৰ পৰিৱেশ দেখুৱাবলৈ আগবাঢ়িছোঁ। এয়া বৰ্তমান উপস্থিত আছোঁ এটা নামঘৰত, এক ভাগৱত পাঠ অনুষ্ঠান চলি আছে। ইয়াত আপোনালোকক তাকে সমূহ ভিডিঅ' দেখুৱাম। আৰু ইমান সুন্দৰকৈ অনুষ্ঠানভাগি পাতিছে, অনুষ্ঠিত কৰিছে ইমান সুন্দৰকৈ। এয়া দেখিছে আপোনালোকে ইতিমধ্যে ভাগৱত পাঠ চলি আছে, ভাগৱত সকলোৱে পঢ়ি আছে, চলি আছে। আৰু ইমানেই যথেষ্ট সংখ্যক ভক্ত ইয়াত সমাগম হৈছে, আৰু লগতে আটাইতকৈ এটা সুন্দৰ পৰিৱেশ সৃষ্টি হৈছে। বলক আমি ভিডিঅ'টো সম্পূৰ্ণকৈ চাম, আৰু ক'ত কি আছে সম্পূৰ্ণ ভিডিঅ'টো আপোনালোকৰ আগত দাঙি ধৰিম। ভিডিঅ'টো শেষলৈকে চাব। অতিকৈ আকৰ্ষণীয় হৈ পৰিছে অনুষ্ঠানভাগে, আৰু ইয়াত ৰাইজৰ আকৰ্ষণৰ বাবে এটা বিশেষভাৱে কিছুসংখ্যক দৃশ্য সজাইছে তেওঁলোকে। আমি সেই দৃশ্যসমূহ আপোনালোকক দেখুৱাম। তাৰ আগতে মই নামঘৰৰ ভিতৰৰ কিছু অংশক দেখুৱাই দিছোঁ। দেখিছে ভক্তসকল আহিছে, চাকি জ্বলাইছে, চাকি জ্বলাই সুন্দৰভাৱে তেখেতসকলে সেৱা সৎকাৰ কৰি পেলাই এই অনন্ত শয্যা আছে, অনন্ত শয্যাত বিষ্ণুলক্ষী বহি আছে। তাৰপিছত সেই দশাৱতাৰ দৃশ্য ইয়াত তেখেতসকলে দাঙি ধৰিছে। তাকে আপোনালোক সুন্দৰভাৱে দেখুৱাম, আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। মই এতিয়া উপস্থিত আছোঁ ভাগৱত পাঠ অনুষ্ঠান এটাত। তাত এতিয়া আপোনালোকে এটা বিশেষ অনুষ্ঠান, বিশেষ এটা বস্তু আপোনালোকক দেখাবলৈ। এই ভগৱান শ্ৰীকৃষ্ণৰ যি দশাৱতাৰ নৃত্য সম্পূৰ্ণ তেখেতসকলে সুন্দৰভাৱে তুলি ধৰিছে। এয়া আপোনালোকক দেখিব পাৰে। প্ৰথম দেখিছে নাৰায়ণ ৰূপী বিষ্ণু লক্ষী এয়া বহি আছে। তাৰপিছত ক্ৰমান্বয়ে তেখেতসকলৰ অৱতাৰসমূহ প্ৰথম আহিলে মৎস্য অৱতাৰ, কুৰ্ম অৱতাৰ, নৰসিংহ ৰূপ ধৰি বধ কৰিছিলে, সেই দৃশ্যভাগ ইয়াত ধৰি পৰিছে। তাৰপিছত আপোনালোকে দেখিব পাৰে ব্ৰাহ্মণ অৱতাৰ পিছত আপোনালোকৰ দেৱৰ প্ৰসাদ দেখা পেলে স্নেহ ভকত মাধৱৰ আপুনি চলন্ত প্ৰভু ভকতৰ ঘৰ ভকতৰ ইহাকে লাগি মতি কৰিও যতন গৃহস্থৰ ইহা বিজয় জোনে সমাজতই হৰিনাম বলৰামৰ অৱতাৰ, তাৰপিছত আপোনাৰ বৰাহ অৱতাৰ, তাৰপিছত ধৰিছে আপুনি শ্ৰীৰাম। এয়া সম্পূৰ্ণ দেখিছে ইমান সুন্দৰভাৱে তেখেতসকলে ব্যৱস্থা কৰি পেলাই ইয়াত কৰিছে। তো ভিডিঅ'টো চাই ভাল পালে এটা সুন্দৰ কমেণ্ট কৰিব, লাইক কৰিব, আৰু ভিডিঅ'টো চাই শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।